হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনাক AxomAI। ডিজিটেল আৰ্ট আৰু টেক্সট টু ইমেজ জেনেৰেটৰ হৈছে আকৰ্ষণীয় সঁজুলি যিয়ে শিল্পী, ডিজাইনাৰ আৰু ক্ৰিয়েটিভসকলক তেওঁলোকৰ ক্ৰিয়েটিভিটি দ্বিতীয়জনৰ ওচৰত দৃশ্যমান কৰিবলৈ অনুমতি দিয়ে। ডিজিটেল আৰ্ট জেনেৰেট কৰিব বহু পৰিমাণে অৰিহণা যোগায় টেক্সট টু ইমেজ জেনেৰেটৰ টুলবোৰে, যিয়ে পাৱাৰফুল এলগৰিথম আৰু মেচিন লাৰ্ণিঙৰ দ্বাৰা এইটো সম্ভৱ কৰি তোলে। আজি এই ভিডিঅ'টোত আপুনি জানিব পাৰিব কেইটামান AI টেক্সট টু ইমেজ জেনেৰেটৰ টুল, যিয়ে আপোনাক ডিজিটেল আৰ্ট জেনেৰেট কৰিব বহু পৰিমাণে অৰিহণা যোগাব। আহক আৰু বেছি পলম নকৰি ভিডিঅ'টোত আগবাঢ়ো। নাম্বাৰ 6ত আমাৰ লগত আছে AxomAI টেক্সট টু ইমেজ জেনেৰেটৰ, যিয়ে আপোনাক প্ৰদান কৰে ইমেজ কাষ্টমাইজ আৰু এডিট কৰিবলৈ কিছুমান এডিশ্যনেল ফিচাৰ্ছ। ইয়াৰ উপৰিও ইউজাৰে ইউজ কৰিব পাৰে 20টাতকৈও অধিক AI মডেল যেনে ষ্টেবল ডিফিউজন, ৰিয়েলিষ্টিক ভিজন, এনালগ ডিফিউজন ইত্যাদি। ইউজাৰে আনকি 10খন ইমেজ আপলোড কৰি পাৰ্চনেলাইজ AI মডেলো লাভ কৰিব পাৰে। AxomAI টেক্সট টু ইমেজ জেনেৰেটৰ AI টুল হ'ল ছুপাৰফাষ্ট আৰু কাষ্টমাইজেবল, যাৰ ফলত ইউজাৰে প্ৰম্পটৰ সহায়ত ইমেজবোৰ সহজে সংশোধন কৰিব পাৰে। নাম্বাৰ 5ত আমাৰ লগত আছে Bluewillow, যিটো টুল আপুনি ডিস্কৰ্ডৰ থ্ৰুৰে এক্সেছ কৰিব লাগিব। প্ৰথমতে ৱেব ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব লাগিব Bluewillow। তাৰ পিছত ফাৰ্ষ্ট URL-ত ক্লিক কৰিলে আপুনি আহি যাব এনেকুৱা এটা পেজলৈকে, য'ত আপুনি ৰাইট আপাৰমষ্ট কৰ্নাৰত দেখিব জইন দ্য ফ্ৰী বিটা। তাত ক্লিক কৰি ফাৰ্ষ্টলি ডিস্কৰ্ড একাউণ্টটো বনাই ল'ব আৰু আহি যাব এনেকুৱা এটা পেজলৈকে। স্ক্ৰল ডাউন কৰিলে দেখিব কিছুমান ৰুকি চেনেল, য'ত আপুনি /imagine prompt কমাণ্ড ইউজ কৰি আপুনি আপোনাৰ মনে বিচৰা ইমেজখন জেনেৰেট কৰিব পাৰিব। নেক্সট আছে আমাৰ লগত Lexica হৈছে AI আৰ্ট গেলেৰী আৰু চাৰ্চ ইঞ্জিন, যাক ইউজাৰে ষ্টেবল ডিফিউজন ব্যৱহাৰ কৰি সৃষ্টি কৰা এক এক্সটেনচিভ কালেকশ্যন অফ আৰ্টৱৰ্ক, যিটো হৈছে জনপ্ৰিয় AI আৰ্ট মডেলৰ ভিতৰত এটা। লেক্সিকাৰ অন্যতম শ্ৰেষ্ঠ বৈশিষ্ট্য হৈছে ইয়াৰ চি অফ ইনফৰমেশ্যন, যিয়ে ব্যৱহাৰকাৰীসকলক আৰ্টৱৰ্ক সৃষ্টি কৰিবলৈ ব্যৱহৃত নিৰ্দিষ্ট প্ৰম্পট বা প্ৰম্পটৰ উপাদানবিলাক বিচাৰিবলৈ অনুমতি দিয়ে। ছবি এখনত ক্লিক কৰিলে আৰ্টৱৰ্ক সৃষ্টি কৰিবলৈ ব্যৱহৃত সমগ্ৰ প্ৰম্পট আৰু বীজৰ তথ্য প্ৰকাশ হয়। এইটোৱে লেক্সিকাক তেওঁলোকৰ বাবে এক উৎকৃষ্ট সম্পদ কৰি তোলে, যিসকলে প্ৰথমবাৰৰ বাবে ইমেজ জেনেৰেট কৰি আছে। নাম্বাৰ 3ত আমাৰ লগত আছে বিং ইমেজ ক্ৰিয়েটৰ, যাৰ বিষয়ে মই বৰ বিশেষ এক্সপ্লেইন নকৰোঁ, কিয়নো মই এইটো AI টুলক লৈ এটা ডেডিকেটেড ভিডিঅ' অলৰেডি বনাইছোঁ। আপুনি ইচ্ছা কৰিলে ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ ভিডিঅ'টো এবাৰ চেক আউট কৰিব পাৰে। নাম্বাৰ 2ত আমাৰ লগত আছে মাইক্ৰ'ছফ্ট ডিজাইনাৰ। এইটো কেৱল টেক্সট টু ইমেজ জেনেৰেটৰে নহয়, ইয়াৰ উপৰি আপুনি ইনষ্টাগ্ৰাম পোষ্ট, ইনষ্টাগ্ৰাম ষ্টৰিজ, ফেচবুক এডছৰ লগতে ইউটিউবৰ থাম্বনেইলো ক্ৰিয়েট কৰিব পাৰে। এইটো টুল ভাল লগাৰ কাৰণ হৈছে ই 100% ফ্ৰী আৰু ইয়াৰ ৰিমুভ ৱাটাৰমাৰ্ক অপশ্যন। আমি সকলোৱে এইটো ফেচ কৰিছোঁৱে যেতিয়া আমি কোনো এটা AI ডিজাইন টুলৰ পৰা ইমেজ এখন ডাউনলোড কৰোঁ, তেতিয়া সেই টুলটোৱে ইমেজখনৰ লগতে এটা ৱাটাৰমাৰ্কো দি দিয়ে, যিটো বহুতেই ইৰিটেটিং হয়। কিন্তু মাইক্ৰ'ছফ্ট ডিজাইনাৰে এইটো ফ্লেক্সিবিলিটি দিয়ে, যাৰ দ্বাৰা আপুনি ইজিলি ৱাটাৰমাৰ্ক ৰিমুভ কৰিব পাৰে, উইথ ফ্ৰী অফ কষ্ট আৰু উইদাউট কম্প্ৰমাইজ দ্য কোৱালিটি অফ দ্য ইমেজ। নাম্বাৰ 1ত আমাৰ লগত আছে Midjourney। এইটো হৈছে এতিয়ালৈকে বেষ্ট টেক্সট টু ইমেজ জেনেৰেটৰ, বাট এইটো ফ্ৰী নহয়। যদি আপুনি প্ৰফেশ্যনেল কামৰ বাবে টেক্সট টু ইমেজ জেনেৰেট কৰিব বিচাৰে, তেন্তে ইয়াৰ ছাবস্ক্ৰিপশ্যন প্লেন ইউজ কৰি চাব পাৰে। কিন্তু যদি জাষ্ট ফৰ ফান ইউজ কৰিব বিচাৰে, তেন্তে ফ্ৰী টুলবোৰে ইউজ কৰক। বাকী আপোনাৰ ওপৰতে এৰিছোঁ। এইখিনিয়ে আছিল আমাৰ টপ বেষ্ট টেক্সট টু ইমেজ জেনেৰেটৰ। যদি মোৰ কিবা ক'বলৈ ৰৈ গৈছে, আপুনিও কমেণ্ট কৰি জনাব পাৰে। অ'কে, অৱশেষত ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় আই অসম।